जाय बिथांमोना हाथियार गथायनो फैगोन बिथांमोननि थाखाय जाहाथे स्पेस एबा जायगाखौ खालामनानै होयो दिनै फोरमायगोन। સત્યાર ઉપરોત ચોલીસ આજે જીમાન પોચર ନିଜର ନିଜର હથિયાર દી સમર્પણ કરી છે સભ્યો વોર્ડ ફ્લોર પર શુભેચ્છા જણાવીશું और भविष्य जीवन काल ने मंगल कामना करीશું। हमारे याते बीटीडी अंचलों 40 पूरा बेसी रिजर्व फॉरेस्ट आसे। रिजर्व फॉरेस्ट खाली गस गसनी ना होय नाना धारणा जीव जंतु आसे। गसर लगत जीव जंतु रक्षा करा हमार दायित्व। अपनी जाने जंगल ना थकिले मानव थकिब नवारे। स्पेशली एक्चुअली शिव सर और हिमंत विश्व शर्मा चीफ मिनिस्टार सर धन्यवाद ज्ञापन करिब লাগিব। তেওঁলোকৰ নিৰ্দেশ মৰ্মে যেনেকৈ আমাৰ চিকাৰী ভাইসকলক উৎকাটাৰ ভাইসকলক আমি আণ্ডাৰষ্টেণ্ডিঙৰ মাজেৰে আনিব পাৰিছোঁ। অলৰেডি বনা অঞ্চল ধ্বংস কৰিবলৈ ইনকছ হোৱা মানুহসকলৰ গাঁৱে গাঁৱে একে ভিতৰৰ গাঁৱে গাঁৱে গৈ পেলাই মই ঘূৰি গৈ তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। একেবাৰে পজিটিভ 90% অলৰেডি আমাৰ ইম্প্ৰুভ হৈছে। বাকী কিছুমান টেকনিকেল মেটাৰৰ কাৰণে আপোনালোকক মই আজি ক'ব অলপ অসুবিধা হ'ব, কিন্তু আমি যে ইনক্ৰছ ফৰেষ্ট এৰিয়াখিনি যিখিনি ডিফৰেষ্টেটেড হৈ আছে সেইখিনি যে এফৰেষ্টেড কৰিব পাৰিম এইটো 100% মানে চিয়'ৰ হৈ আছে। মানে পজিটিভলি ৰাইজে আমাক ছাপোৰ্ট কৰিছে। অসমৰ বিভিন্ন ঠাইত ইতিমধ্যে উচ্ছেদ অভিযান চলি আছে, চৰকাৰী মাটি বেদখলে হওক বা বনাঞ্চলৰে হওক। আমাৰ বিকেডিত কেতিয়া আৰম্ভ আপুনি যিটো চাওক, আমি পজিটিভলিহে লৈছোঁ। জৰ জবস্তি মানুহক ইলেকশ্যন কৰিলে ৰাখিম ক'ত? ৰাইজে উপজাচিকে ওলাই আহিব বিচাৰিছে, তেওঁলোকৰ সংস্থাপনৰ কথা আমি চিন্তা কৰিছোঁ। মাত্ৰ এটাই কথা ক'লোঁ মই আপোনাৰ সংস্থাপনটো আমি আগতে চিন্তা কৰিছোঁ। সংস্থাপন দিয়াৰ চিন্তা কৰাৰ আগতে যদি আমি মানুহক ইলেকশ্যন কৰোঁ আপোনাৰ গাত মোৰ গাত মাৰি লোৱা নিচিনা হৈ যাব। গতিকে আমি পজিটিভলি লৈছোঁ আৰু আমাৰ 80-90% ইম্প্ৰুভ হৈ আছে, আগবাঢ়ি আছে। আপোনালোকে কেইদিনমান আৰু বাচাওক। আপোনালোকে কল্পনা কৰা নাছিল চাগে এনেকৈ 800জনমান মানুহ প্ৰচাৰ আৰু উৎকাটাৰ চাৰেণ্ডাৰ কৰিব বুলি। তেনেকৈ আমাৰ আৰু বহুত হাজাৰ হাজাৰ মানুহ লাখ লাখ মানুহ ইনক্ৰছ হোৱাসকল আজি ওলাই আহিবলৈ প্ৰস্তুত হৈ আছে। এইটো সমাজৰ কাৰণে এটা শুভ লক্ষণ। তেওঁলোকক আপোনালোকে 50,000 এককালীন সাহায্য আৰ্থিক সাহায্য দিব বিচাৰিছে। হয়, মই বহুত তেনেকুৱা চোৰাং চেকেললৈ মই কথা পাতিছোঁ যে তেওঁলোকৰ আচলতে কৰ্মসংস্থানৰ অভাৱ, জীৱিক পৰিয়াল নিৰ্বাহ কৰিবলৈ তেওঁলোকে বনাঞ্চলৰ কাঠ কটা বা বন্য জীৱ জন্তু হত্যাৰ ওপৰত নিৰ্ভৰশীল হয়। তেওঁলোকৰ উপাৰ্জনৰ কাৰণে তেওঁলোকৰ কিবা তেওঁলোকক সময়ে বাধ্য কৰাইছিল, আজি আকৌ সময়ে বাধ্য কৰাইছে তেওঁলোকক মূল সুঁতিলৈ আহিবলৈ। আৰু এইটো সোণালী সুযোগ তেওঁলোকৰ কাৰণে, আৰু এই সুযোগটো আমি সকলোকে দিব বিচাৰিছোঁ। এইটো আমাৰ চৰকাৰৰ উদ্দেশ্য। PM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ ইয়াতে নিজৰ ইনিচিয়েটিভত more than 800 poachers and woodcutters. Poacher and woodcutter দুটা কেটেগৰী মিলাই পেলাই more than 800 মানুহ ইয়াত আহিছে আজি। আৰু বাকী অঞ্চলত এনেকুৱা আগবাঢ়ি আহিব। ইয়াতে যথেষ্ট আপুনি দেখিছে প্ৰায় 254 তো हथियार দিছে। তাৰ ওপৰত চাইকেল, মটৰচাইকেল, ঠেলা, মেচিনছ আৰু বিভিন্ন ধাৰণা जो আছে আপুনি হৰ্ণবিলাক দেখিছে, হগ ডিয়াৰ আছে, আপোনাৰ বাৰ্কিং ডিয়াৰৰ আছে, और बाकी जिमान डियर और 3-4टा वेराइटी बीटीडी अंचलत আছে। কিছুমান হৰণ দিছে ইয়াতে, কিছুমান আৰু বস্তু দিছে। তো এইটো वेलकम साइन হয় बीटीआर কাৰণে। और जीव जंतु और गोश काटा यदि বনাঞ্চলত बंद हो जाए तो এইটো मानव जाति কাৰণে खूब उपकृत হ'ব এইটো। और मैं आशा राखिছোঁ कि बाकी মানুহ जो এনেকুৱা কামত जो আগত ভুল ভ্ৰান্তিত পৰি গ'ল और गोश काटा বা জীৱ জন্তু মাৰা আৰম্ভ কৰিছে, এতিয়া তেওঁলোকৰ এইটো ৰাস্তা এৰি পেলাই और বনাঞ্চলত সুৰক্ষা কৰিবৰ কাৰণে কাম কৰিব। সংস্থাপনৰ কাৰণে ইতিমধ্যে আপুনি নিশ্চয় শুনিছে कि আমাৰ BTR और चीफ प्रमोद बोरो डांगरिया सबोर कारणे
मुख्यमंत्री निर्देश मते सबोर कारणे संस्थापन कारणे 50,000 टकार घोषणा करिছে और इतिमध्ये बहुत मोर जाना मते चेक रेडी हो गल তেওঁলোকক আনুষ্ঠানিকভাৱে বিতৰণ কৰা হ'ব এইটো আৰু বাকী মানুহ जो আহিব তেওঁলোকৰ সংস্থাপন কাৰণে মুখ্যমন্ত্ৰী মহোদয় সদায় কৈ থাকে कि जो বেয়া ৰাস্তা এৰি পেলাই যদি ভাল কাম কাৰণে আহি যায় তো সংস্থাপনৰ কোনো সমস্যা না হ'ব যিমান সংস্থাপনৰ কাম চাব লাগে सरकार निश्चय চাব